নমস্কাৰ সকলো কেনে আছে আজি মই ওলাইছো মোৰ বান্ধৱীজনীৰ ঘৰলৈ বুলি আৰু এয়া বিয়াৰ পিছত আমি প্ৰথমবাৰ দেখা কৰিছো তাই আসলতে মাতিছে ভাত খাবলৈ বুলি গতিকে আগদিনাখনেই গলো তাতে অলপ ৰাতি থাকি অকমান সময় কটাম বুলি ভাবিলো গতিকে গৈ পাই এয়া দিলে তাই চাহ এয়া খাবলৈ লৈছো চাহ আৰু গুৰৰ সেৱাই এফালে ফিকা গাখীৰ চাহ আকৌ ইফালে কালাকান্দ বিস্কুট গতিকে ইমান সোপা মুকে খাব দিছা আৰু তুমি কালি ভালকে খাম আজি অলপ সিম্পলকে হওক এ আৰু সিম্পল হৈ থকা নাই ভাল হৈছে এ আন্টি আপুনি বনাইছে ন মই বনাইছো নমস্কাৰ সকলোকে আজি মই আহিছিলো মোৰ বান্ধৱীজনীৰ ঘৰত আৰু এয়া আন্টি মই মানে বিয়াৰ আগতে ইয়াতে আহো খুব বেছি থাকো আমি হেনে খুব বহুত কথা আলোচনা কৰো বিহাইণ্ড দ্য ক্যামেৰা এইজনী নমস্কাৰ এইজনী বান্ধৱী আমি মানে হোষ্টেলত একেলগে থাকিছিলো আৰু তেতিয়াৰ পৰাই এতিয়া কিমান বছৰ হ'ব আমাৰ ফ্ৰেণ্ডশিপৰ 2015 পৰা এতিয়া 2026 প্ৰায় 10 বছৰৰ ওপৰ হ'ল 11 বছৰ হ'ল বুলি ক'ব পাৰি আমাৰ এই ফ্ৰেণ্ডশিপটো আছে আৰু আন্টি মানে মোৰ নিজৰ মাৰ নিচিনাই তেওঁ মোক বহুত বেছি মানে উপদেশো দিছে গতিকে তেওঁ মই নিজৰ মাৰ নিচিনাই ভাবো আৰু তাৰ পিছতে যেহেতু আমি বহুত দিনৰ মূৰত লগ পাইছো গতিকে আনন্দৰ সীমা নাই আৰু যেহেতু নতুন ব্লগাৰ নতুনকৈ এইটো ফিল্ডত ভৰি দিছো গতিকে অকমান ভিডিঅ' কিবা এটা প্ৰেক্টিছো কৰি আছিলো আৰু অকমান সময় কটালো এনেদৰে কিবা কিহৰ কাৰণে কি হ'ল তেজা তাই ভিডিঅ' নহয় সিম্পল ভিডিঅ' আকৌ মোৰটো কি ইমান বেয়া হৈছে মোৰ এংগল তাৰ পিছত সেদিনা আৰু বহুখিনি ধেমালি ফুৰ্তি কৰাৰ পিছত ফাইনেলি খাবলৈ ল'লোঁ আৰু খাই লৈ উঠি আমাৰ সেই হোষ্টেলীয়া দিনৰে অভ্যাস মাথা মালিচ কৰা এটাই আনটো গতিকে ইমানে আৰু এয়া হৈছে ৰাতিপুৱাৰ পিছদিনাখন ৰাতিপুৱাৰ দৃশ্য ইমান ধুনীয়া আৰু ৰাতিপুৱা উঠিয়েই আন্টিয়ে খাবলৈ দিলে এয়া চিৰা দৈ আৰু তাৰ পিছতেই আমি দুয়ো ওলালোঁ গৈ বজাৰলৈ বুলি যিহেতু ভাত খাবলৈ মাতিছে আজি মোৰ হাজবেণ্ড আহিব আৰু তাৰে লগতে যোৱাৰ পথতে আমি মন্দিৰতো সোমালোঁ এটা বিশেষ কাৰণত জনাই আছোঁ ৰ'ব আৰু গৈ পাই পেলাই আজি আমাৰ ভাগ্যখন ইমানেই ভাল তাত কোনোবাই ভোগ দিছিলে গতিকে সেয়া ভোগো আমি খাবলৈ পালোঁ গতিকে মনটো খুব বেছি ভাল লাগিছিল আৰু চাওকচোন তাৰ পৰিৱেশটো ইমান বেছি ধুনীয়া গতিকে যোৱাটো মানে একেবাৰে ফ্ৰুটফুল হ'ল বুলি ক'ব পাৰি সাৰ্থক হ'ল বুলি ক'ব পাৰি আৰু তাৰপিছতে মন্দিৰত সেৱা অৰ্চনা কৰি আমি ওলালোঁ ফাইনেলি বজাৰলৈ বুলি আৰু মানে টাউনলৈ গ'লোঁ আৰু গৈ তাত আমাৰ যিহেতু দুপৰীয়া ভাত খাবলৈ আৰু আলহী আহিব মানে হাজবেণ্ড আহিব তাৰ কাৰণে আমি কৰিলোঁ আগতে আৰু যে মন্দিৰলৈ গৈছিলোঁ এয়া সৰু সুৰা এটা চেলিব্ৰেশ্যন কৰিলোঁ আচলতে মোৰ ইউটিউব চেনেলটোৰ 5000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল বিভিন্ন মানে নাজানা নুবুজাকে মানে শিকি বহুখিনি অকমান ষ্ট্ৰাগল কৰাৰ পিছত কিবাকে 5k ছাবস্ক্ৰাইবাৰ্ছ এটা পুৰা হ'ল গতিকে সেয়ে আমি সৰু দুজনীয়ে মিলি সৰু সুৰাকৈ এটা কিউট চেলিব্ৰেশ্যন কৰিলোঁ আৰু তাৰপিছত কৰিলোঁ এয়া বজাৰ মাছ অকণমান ল'লোঁ আৰু বাকী যিখিনি ল'বলগীয়া আছিল গোটেইখিনি লৈ ল'লোঁ তাৰপিছতে আহি পালোঁ ঘৰ আহি পেলাই আমি দুজনীয়ে লাগি গ'লোঁ খানা বনোৱাত মোৰ কাৰণে মইতো ভাত খাব মাতিব পৰা নাই তই মাতি একদিন খানা ৰেডি হৈ আছে আমাৰ অলমোষ্ট ডান পিছে এয়া আমাৰ ফাইনেল আলহী আহি পালে আৰু আমি এয়া লাগি দিছোঁ খোৱা লোৱাত ভালে এক্টিভ থাকিব লাগে আৰু ফাইনেলি আমি সকলোৱে খোৱা লোৱা শেষ কৰি এটা আনন্দৰ মুহূৰ্ত কটাই আমি ওলাই গ'লোঁ ওপৰলৈ বুলি ছাতৰ ওপৰত তাত গৈ পেলাই এয়া সিহঁতৰ মানে এটা নতুনকৈ কুকুৰ এটা সিহঁতৰ ঘৰত আশ্ৰয় লৈছিলে আৰু তাই নতুন পোৱালি কেইটামান দিছিলে তাকে চাবলৈ বুলি ওপৰত গ'লোঁ আৰু সিহঁতৰ লগতো এটা ভাল মুহূৰ্ত কটালোঁ আৰু শেষত এনেদৰে আন্টি আমাক বিদায় দিলে বহুত বহুত ধন্যবাদ থাকিল আৰু গতিকে এইখিনিতে আজি ভিডিঅ'টো সামৰিলোঁ ভাল লাগিলে ছাবস্ক্ৰাইব আৰু লাইক কৰি দিব